হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই বিক্ৰম, আপোনালোকে চাই আছে বিক্ৰমছ লাইভ ইউটিউব চেনেল। বন্ধুসকল, আজি আমি কথা পাতিবলৈ ওলাইছোঁ তামিলনাডুৰ চেন্নাইৰ 5খন চাবলগীয়া ঠাই, যিকেইখন এক মনোমোহা দৃশ্যৰে ভৰপূৰ। গতিকে আহকচোন বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ লিষ্টত প্ৰথম আছে মহাবালিপুৰম। মহাবালিপুৰম ঠাইডোখৰ বহুত ডাঙৰ, ইয়াত চাবলগীয়া বহুতো আছে। ইয়াত তামিল মানুহবোৰে তেওঁলোকৰ আৰাধ্য তিৰুপতি বালাজীক দৰ্শন কৰিবলৈ যায়। ইয়াৰ উপৰিও ই এক পৰ্যটনস্থল, আৰু পৰ্যটনস্থলৰ কেন্দ্ৰবিন্দু হ'ল তাত হাউলি থকা শিল বা পাথৰ, যিয়ে বিজ্ঞানৰ নিয়মৰ বিপৰীতে গৈ বহু বছৰ ধৰি এনেকৈ হাউলি আছে। জনপ্ৰবাদ মতে এই শিল বা পাথৰটোক বহুকেইটা হাতী লগাই নিজ ঠাইৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছিল, কিন্তু সফল নহ'ল। আৰু এইটোৱেই ইয়াৰ বিশেষত্ব। এনেবোৰ ঘটনাই মনত এক বিশ্বাস দিয়ে ভগৱানৰ প্ৰতি। এতিয়া আহোঁ ইয়াৰ মহাবালিপুৰম ক'ত অৱস্থিত। মহাবালিপুৰম দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা প্ৰায় 55 কিলোমিটাৰ দূৰত্বত অৱস্থিত। মহাবালিপুৰমক মামলাপুৰম বুলিও কোৱা হয়। এই ঠাইডোখৰ 2019 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিং ইয়ালৈ আহিছিল। ইয়ালৈ অহা উপযুক্ত সময় হৈছে নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ। মহাবালিপুৰমত শিলেৰে নিৰ্মিত বহুতো মূৰ্তি দেখিবলৈ পোৱা যায়। ই এক মনোমোহা দৃশ্য, আৰু এইবিলাকেই হ'ল পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। গতিকে সকলো দেশী বিদেশী পৰ্যটক এইবিলাক চাবলৈ মহাবালিপুৰমলৈ আহে। বন্ধুসকল, দ্বিতীয় নম্বৰত আছে ভাণ্ডালোৰ জু বা ভাণ্ডালোৰ চিৰিয়াখানা। ভাণ্ডালোৰ চিৰিয়াখানা ভাৰতৰ আটাইতকৈ ডাঙৰ জু বা চিৰিয়াখানা, য'ত 1500তকৈও অধিক বেছি জীৱ জন্তু আছে। ভাণ্ডালোৰ চিৰিয়াখানা তামিলনাডুৰ চেন্নাইত অৱস্থিত। ই চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা প্ৰায় 35 কিলোমিটাৰ দূৰত্ব আৰু চেন্নাই মেইন চিটিৰ পৰা প্ৰায় 45 কিলোমিটাৰ দূৰত্ব। চিৰিয়াখানাখনৰ মুঠ মাটিকালি প্ৰায় 6.03 কিলোমিটাৰ, য'ত নেকি 1490টা ভাগত বিভক্ত হৈ আছে। ইয়াত দেশৰ ভিতৰত আৰু দেশৰ বাহিৰৰ পৰা বহুতো জীৱ জন্তু ইয়ালৈ অনা হয়। চিৰিয়াখানাখন ভ্ৰমণ কৰিবলৈ চাইকেল নাইবা ইলেক্ট্ৰিক কাৰৰ ব্যৱস্থা আছে, য'ত নেকি এক্সট্ৰা পইচা পে' কৰিবলগীয়া হয়। বন্ধুসকল, তৃতীয় নম্বৰত আছে মেৰিনা বিচ। মেৰিনা বিচখন দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ চেন্নাইত অৱস্থিত। ই বে অফ বেংগলৰ এটা অংশ, যাক আমি মেৰিনা বিচ বুলি কওঁ। ই ভাৰতৰ আটাইতকৈ ডাঙৰ বিচ, যি নেকি প্ৰায় 13 কিলোমিটাৰ দূৰত্বত আৱৰি আছে। ইয়াত COVID-19ৰ আগমুহূৰ্তলৈকে প্ৰায় 10,000 পৰা 15,000 মানুহৰ আগমন ঘটিছিল, আৰু বন্ধৰ দিনত অৰ্থাৎ উইকেণ্ডত প্ৰায় 50,000 ওচৰা-ওচৰি পৰ্যটক বা মানুহৰ আগমন ঘটিছিল। কিন্তু বৰ্তমান পৰিস্থিতি ইমান ভাল নোহোৱাৰ বাবে মানুহৰ সংখ্যা কিছু পাতল হোৱা পৰিলক্ষিত হৈছে। মেৰিনা বিচ চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা প্ৰায় 14 কিলোমিটাৰ দূৰত অৱস্থিত, য'ত নেকি মেৰিনা বিচৰ কাষতে লাগি আছে জে জয়াললিতা অৰ্থাৎ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমাধিক্ষেত্ৰ, আৰু ওচৰতে লাগি আছে ব্ৰিটিছে নিৰ্মাণ কৰা এক ডাঙৰ বিশ্ববিদ্যালয়, যাক মাদ্ৰাজ ইউনিভাৰ্চিটি বুলি জনা যায়। গতিকে ইয়ালৈ বহুতো মানুহৰ আগমন ঘটে। অকল দেশৰ ভিতৰৰ মানুহেই নহয়, বহুতো দেশৰ বাহিৰৰ মানুহ ইয়ালৈ আহে, আৰু তেওঁলোকে চেন্নাই মেৰিনা বিচৰ আনন্দ উপভোগ কৰে। মেৰিনা বিচখন কেৱল পৰ্যটনস্থলেই নহয়, ই এক চিহ্ন বা এক লেণ্ডমাৰ্ক বা এক মিলনভূমি, কিয়নো চেন্নাইলৈ বহুতো ৰাজ্যৰ মানুহে নিজ নিজ কৰ্মক্ষেত্ৰৰ বাবে যায়, আৰু সেই মেৰিনা বিচ নামৰ ঠাইতে তেওঁলোকে ইজনে আনজনৰ লগত মিলাপ্ৰীতি হয়। বন্ধুসকল, চতুৰ্থ স্থানত আছে ভেলোৰ, দ্য ফ'ৰ্থ চিটি অৱ তামিলনাডু। ভেলোৰ হৈছে এখন পৰ্যটনস্থল, য'ত বহুতো দেশ বিদেশৰ পৰ্যটকৰ আগমন দেখিবলৈ পোৱা যায়। ইয়াৰ বিশেষত্ব এই যে ইয়াত আগৰ দিনৰ বিশাল বিশাল দুৰ্গ দেখিবলৈ পোৱা যায়। ই চেন্নাই মেইন চিটিৰ পৰা প্ৰায় 139 কিলোমিটাৰ দূৰত্বত অৱস্থিত। ইয়ালৈ অহা উত্তম সময় হ'ল অক্টোবৰ পৰা মাৰ্চ মাহলৈ। ইয়াৰ মুখ্য আকৰ্ষণ হ'ল ভেলোৰ ফ'ৰ্ট, গল্ডেন টেম্পল, জলকণ্ডেশ্বৰ টেম্পল আৰু টিপু মহল। গতিকে বন্ধুসকল, ইয়াত অকল দেশৰ ভিতৰৰ মানুহেই নাহে, দেশৰ বহুতো বাহিৰৰ মানুহ ইয়ালৈ আহে, আৰু সেই বিশাল বিশাল আগৰ দিনৰ দুৰ্গবিলাক চাই তেওঁলোকে এক আনন্দ
উল্লাস হ'বলৈ সক্ষম হয়। গতিকে ইয়াত বহুতো মানুহৰ আগমন প্ৰত্যেক দিনাখন দেখিবলৈ পোৱা যায়। বৰ্তমান ইয়াত মানুহ কিছু পাতল, কিয়নো বৰ্তমান পৰিস্থিতি ইমান ভাল নহয়। গতিকে পৰিস্থিতি যেতিয়ালৈকে ভাল হ'ব, আগৰ দৰে আকৌ ইয়াত মানুহৰ আগমন আমি দেখিবলৈ পাম। বন্ধুসকল, পঞ্চম স্থানত আছে চন্দ্ৰগিৰি। চন্দ্ৰগিৰি হৈছে এখন সৰু টাউন, যাৰ ওচৰত আছে তিৰুপতি, যাক ঐতিহাসিক দুৰ্গ বুলি জনা যায়। ইয়াত বিভিন্ন ধৰণৰ মন্দিৰ থকাৰ উপৰিও বিভিন্ন ধৰণৰ দুৰ্গ সাজি থোৱা আছে, যি হিন্দু ধৰ্মৰ এখন সুন্দৰ নিদৰ্শন দাঙি ধৰা হৈছে। ইয়াৰ উপৰিও ইয়াত এখন সুন্দৰ মিউজিয়াম আছে, যাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে বিভিন্ন ধৰণৰ মূল্যৱান পাথৰ বা শিল, যিয়ে পৰ্যটকক অলংকাৰ বেশভূষাৰ মনোভাৱ জগাই তোলে। ই চেন্নাই মেইন চিটিৰ পৰা প্ৰায় 145 কিলোমিটাৰ দূৰত্বত অৱস্থিত। ইয়ালৈ অহা উত্তম সময় হৈছে ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈকে। ইয়াৰ মূল আকৰ্ষণ হৈছে ৰাণী মহল। গতিকে ই এক সুন্দৰ মনোমোহা ঠাই। ইয়ালৈ আহিলে দেহ মন সতেজ হৈ যায় আৰু এক ভাতৃত্ববোধৰ সৃষ্টি হয়, য'ত বিভিন্ন পৰ্যটকে ইয়ালৈ আহে আৰু আনন্দ উপভোগ কৰে।